নমস্কাৰ দোস্ত 1945 চনৰ 5 ডিচেম্বৰ সময় দুপৰীয়া 2:10 ইউএছ নেভিৰ 5খন টাৰ্পিডো বম্বাৰ বিমানে ফ্লৰিডাৰ পৰা উৰা মাৰে। এই উড়ানটোক কোৱা হৈছিল ফ্লাইট 19। উৰা মাৰিছিল এটা 3 ঘণ্টীয়া ৰুটিন ট্ৰেইনিং মিছন কমপ্লিট কৰাৰ বাবে। মানে এইটো কোনো স্পেচিয়েল উড়ান নাছিল, মাথো নিয়মীয়া ট্ৰেইনিঙৰ বাবে উৰা মাৰিছিল। বিমানকেইখনত 14 জন ক্ৰু মেম্বাৰ আছিল আৰু এজন লিডাৰ আছিল, যিজন বহুত ভাল পাইলট আৰু এজন অভিজ্ঞতা সম্পূৰ্ণ বিমান যুঁজাৰু আছিল। এই 5খন বিমানে ফ্লৰিডাৰ পৰা পূবফালে উৰা মাৰিছিল। সকলো ঠিকে ঠাকে আছিল, বতৰো বহুত ভাল আছিল। কিন্তু উড়ান মৰাৰ 2 ঘণ্টা পিছত ইহঁতৰ লিডাৰে ৰিপৰ্ট কৰিছিল যে ইহঁতৰ কম্পাছটোত সমস্যা আৰম্ভ হৈছিল। ইহঁতৰ কম্পাছ কাম কৰা বন্ধ কৰিছিল। ইহঁতে বিমানত থকা বেকআপ কম্পাছটো ওলাই লৈছিল, কিন্তু বেকআপ কম্পাছতো সেই একে সমস্যাই দেখা দিছিল। ইহঁতে গমেই নাপাইছিল যে ইহঁতৰ বিমান ক'ত অৱস্থান কৰি আছে। লিডাৰজনে বাকী বিমানৰ পাইলটসকলকো সোধাত ইহঁতেও কম্পাছ কাম নকৰা বুলি কৈছিল। ইহঁতৰ লিডাৰজনৰ নাম আছিল লেফটেনেণ্ট চাৰ্লছ টেইলৰ। বতৰ লাহে লাহে বেয়া হৈ আহিছিল। সন্ধিয়া 4:56। টেইলৰে ভাবিছিল যে সিহঁতৰ বিমান গাল্ফ অৱ মেক্সিকোৰ ওচৰ পাইছিল। সেইকাৰণে সিহঁতে পূব দিশত বিমান ঘূৰাব লাগিব পুনৰ ফ্লৰিডা পাবলৈ। সেইকাৰণে টেইলৰে বাকী সকলো বিমানকে আদেশ দিয়ে বিমান পূবফালে ঘূৰাবলৈ। কিন্তু কিছুমান ক্ৰু মেম্বাৰে ভাবিছিল যে ইহঁতে ইতিমধ্যে পূবত আছে, সেইকাৰণে সিহঁতক পশ্চিমত উৰা উচিত। এই আদেশৰ অলপ পিছতে এখন বিমানৰ পৰা এটা ৰেডিঅ' ট্ৰেন্সমিশ্যন শুনিবলৈ পোৱা যায়। Damn it, if we could just fly west, we would get home. Head west, damn it. মানে বাকী ক্ৰু মেম্বাৰসকলৰ সন্দেহ হৈছিল যে ইহঁতে জাহাজৰ মুঠো পশ্চিম পিনে ঘূৰা উচিত ঘৰ পাবলৈ। কিন্তু বতৰ আৰু বেয়া হৈ আহিছিল। সূৰ্যটো ডুবি গৈছিল, এন্ধাৰ হৈ আহিছিল। এই সময়ত মানি লোৱা হৈছিল যে বিমানকেইখন সম্ভৱতঃ ফ্লৰিডাৰ পৰা 370 কিলোমিটাৰ পূবত আছিল। সন্ধিয়া 7:04 টেইলৰৰ পৰা শেষবাৰৰ বাবে ৰেডিঅ' ট্ৰেন্সমিশ্যন আহে। All planes close up tight. We'll have to ditch unless landfall. We all go down together. আৰু ইয়াৰ পিছত এই 5খনৰ 5খন বিমানে চিৰদিনৰ বাবে হেৰাই যায়। আজিলৈকে আমি নাজানো যে এই 5খন বিমান ক'ত আৰু কোনপিনে হেৰাই গ'ল। ফ্লাইট 19 হেৰাই যোৱাৰ পিছত এটা চাৰ্চ এণ্ড ৰেস্কিউ মেৰিনে এয়াৰক্ৰাফ্ট উৰা মাৰে 13 জন ক্ৰু মেম্বাৰৰ সৈতে। ইয়াৰ মিছন আছিল ফ্লাইট 19ক বিচাৰি উলিওৱা। এই জাহাজখনে ফ্লাইট 19ক বিচাৰি উলিয়াবলৈ উৰা মাৰে আৰু এইখনেও চিৰদিনৰ বাবে সেই পথত হেৰাই যায়। প্ৰথমতে ফ্লাইট 19ৰ 14 জন আৰু এতিয়া মেৰিনাৰৰ 13 জন, মুঠ 27 জন হেৰাল। ইয়াৰ পিছত কেইবাদিনো ধৰি আৰু এটা ডাঙৰ এয়াৰ এণ্ড চি অপাৰেশ্যন চলোৱা যায়, কিন্তু কোনো খোজ খবৰ পোৱা নগ'ল। কাৰো শৰীৰও পোৱা নগ'ল আৰু এয়াৰক্ৰাফ্ট বা বিমানৰ কোনো ভঙা অংশও বিচাৰি পোৱা নগ'ল। একদমেই নোহোৱা হৈ গ'ল। কিন্তু ৰহস্যময়ী কথাটো এয়ে যে এই এৰিয়াটোক আজি আমি বাৰ্মুডা ট্ৰায়েংগল নামেৰে জানো। বাৰ্মুডা ট্ৰায়েংগলক সাগৰৰ এটা ডাঙৰ ৰহস্যজনক অংশ বুলি কোৱা হয়, য'ত শ শ বিমান আৰু পানী জাহাজ গৈছিল আৰু হেৰাই গৈছিল, যিবোৰৰ কোনো খোজ খবৰ আজিলৈকে পোৱা যোৱা নাই। এইটো এনেকুৱা এখন এৰিয়া যিখন আমেৰিকাৰ ফ্লৰিডাৰ পৰা পিউৰ্টো-ৰিকোলৈকে আৰু ওপৰত বাৰ্মুডা দেশলৈকে এক প্ৰকাৰৰ ত্ৰিভুজৰ দৰে অঞ্চল হৈ ৰৈছে। ই মুঠ 5 লাখ স্কোৱাৰ মাইলৰো অধিক অঞ্চল ধৰি আৱৰি আছে। এনেকুৱা ধৰণৰ তথ্য আৰু সুন্দৰ সুন্দৰ ৰহস্যজনক আৰু সঁচা ঘটনা জানিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। থেংক ইউ।